সকলোৰে মৰমৰ কলিজা আইতা আৰু আমাৰ মাজত নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে 108 বছৰীয়া কলিজা আইতাই। বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল সকলোৰে মৰমৰ সুভদ্ৰা দেৱী ওৰফে কলিজা আইতা। আজি পুৱা 10:30 চিকিৎসালয়তে অন্তিম নিশ্বাস ত্যাগ কৰে আইতাগৰাকীয়ে। উল্লেখ্য যে বিগত কিছুদিন ধৰি ভেণ্টিলেশ্যনত মৃত্যুৰ সৈতে যুঁজ দি আছিল কলিজা আইতাই, কিন্তু অৱশেষত মৃত্যুৰে যুঁজ দি 108 বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে আইতাগৰাকীয়ে। আইতাৰ মুখত শুনা গৈছিল বিয়ানাম বিহুগীত আদিও। মুঠৰ ওপৰত প্ৰমোদ তালুকদাৰ মেমৰিয়েল অল্ড এজ হোমৰ আটাইতকৈ আকৰ্ষণীয় ব্যক্তিয়ে আছিল কলিজা আইতা। তেওঁৰ মৃত্যুৰ খবৰে তেওঁ বাস কৰা বৃদ্ধাশ্ৰমৰ বাসিন্দাসকলৰ লগতে তেওঁ পৰিচিত সকলোৰে মাজত গভীৰ শোকৰ ছাঁ পেলাইছে। আৰু শেষত আইতাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলোঁ।